আজি এতিয়া মই এয়া বাটাৰ বনাম। এয়া চামনিখিনি তুলি থৈ দিছিলোঁ এটা বাতিত। এতিয়া মিক্সিত এয়া মাৰি দিছোঁ বৰফ অলপ দি। এয়া ধুনীয়াকৈ বাটাৰবিলাক ওলাই আহিছে, পানীটো ছেপাৰেট হৈ গৈছে। এয়া পানীখিনি চেপি ল'লোঁ, ধুনীয়াকৈ পানীখিনি চেপি ল'লে আৰু অলপ চামনি আছিলে এইখিনি দি দিলোঁ ইয়াতে। এতিয়া আইচ অলপ দি দিম, আইচ পানী ধুনীয়াকৈ মিক্সিত অকণমান কালাৰৰ কাৰণে ৰং গুড়া দিছোঁ আৰু অকণমান এয়া নিমখ দি দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। ধুনীয়াকৈ মিক্সিত মাৰি ল'লে এয়া ধুনীয়া আমাৰ বাটাৰ ৰেডি হৈ গ'ল। এতিয়া ফ্ৰিজত আইচত থৈ দিলে ধুনীয়া টাইট হৈ যাব।